আজিকালি মানুহ প্ৰেক্টিকেল বাস্তৱবাদী আজিকালি মানুহ শক্তিশালী বিজ্ঞান আৰু অত্যাধুনিক প্ৰযুক্তিৰে আজিৰ মানুহ অতি উন্নতমানৰ হৈ গৈছে ইমানেই উন্নতমানৰ হৈ গৈছে যে হয়তো মানুহৰ গুণবিলাক লাহে লাহে কমি আহিছে প্ৰেক্টিকেল হ'ব লাগে বাস্তৱবাদী হ'ব লাগে নিশ্চয় হ'ব লাগে কিন্তু আজিকালি মানুহ ইমানেই অভাৰ প্ৰেক্টিকেল হৈ গৈছে যে এটা যন্ত্ৰলৈ পৰিণত হৈছে আবেগ অনুভূতি নোহোৱা একোটা মেচিন হৈ গৈছে আবেগ অনুভূতি দুখ দয়া করুণা এই সকলো কথাই বৰ্তমানৰ মানুহক লৰচৰ কৰাব নোৱাৰে কাৰণ আজিৰ মানুহ প্ৰেক্টিকেল আজিৰ মানুহে সকলো কথাতে মাত্ৰ স্বাৰ্থ বিচাৰি পায় সকলো কথাতে বিজনেছ কৰিব জানে লাগিলে বেলেগ জীয়াই থাকক বা নাথাকক সমাজৰ বা পৃথিৱীৰ উন্নতি হওক বা নহওক নিজৰ উন্নতি কিন্তু হ'বই লাগিব কোনেও ৰখাব নোৱাৰে কাৰণ আজিৰ মানুহ শক্তিশালী বিজ্ঞান আৰু অত্যাধুনিক প্ৰযুক্তিৰে উন্নত ৰাস্তাত যদি কিবা এটা দুৰ্ঘটনা হয় কোনোবা এজন ছটপটাই থাকে মানুহে সেলফি উঠিব ভিডিঅ' বনাব তথাপিতো আগবাঢ়ি অহাৰ মানসিকতা নাই সহায় কৰাৰ মানসিকতা নাই কাৰোবাৰ হয়তো অফিচ দেৰি হৈছে কাৰোবাৰ হয়তো বিজনেছ নষ্ট হ'ব সময় নষ্ট হ'ব কোনে এইবিলাক জেঙত সোমায় এয়াই হৈছে আজিৰ দিনৰ উন্নত মানুহৰ চিন্তা মানসিকতা কাৰণ আজিৰ মানুহ প্ৰেক্টিকেল অভাৰ প্ৰেক্টিকেল অন্য বাদ দিয়ক আজিকালি মানুহে মৰা শয় এটাৰ ওপৰতো নিজৰ স্বাৰ্থ বিচাৰি পায় মৰা শয় এটাৰ ওপৰতো বিজনেছ কৰিব জানে কাৰণ আজিৰ মানুহ বিজনেছমেন দুখ কষ্ট মৰম দয়া করুণাই আজিকালিৰ মানুহক গলাব নোৱাৰে টকা লাগে মাত্ৰ টকা লাগে ভাল কিবা এটা কৰাৰ ক্ষেত্ৰত মানুহে পিছুৱাই আহে সাহস নহয় কিন্তু টকাৰ ক্ষেত্ৰত যিকোনো দুঃসাহসিক কাম কৰিবলৈ সাজু অলপমান টকা হ'লেই অলপমান ক্ষমতা পালেই মানুহৰ অহংকাৰৰ সীমা নোহোৱা হয় যেন তেওঁতকৈ ওপৰত আৰু কোনো নাই কিন্তু এনে অহংকাৰী মানুহক মানুহে বাহিৰে সন্মান কৰিলেও প্ৰকৃত সন্মান কেতিয়াবা পাই জানে টকা আৰু ক্ষমতাৰ বলত সন্মান পোৱা নাযায় নিজৰ ব্যক্তিত্ব আৰু কৰ্মৰ ফলতহে সন্মান পোৱা যায় আৰু এই অহংকাৰৰ ফলতেই কত ডাঙৰ ডাঙৰ বীৰ পুৰুষ পৃথিৱীৰ কিমান ডাঙৰ ডাঙৰ প্ৰভাৱশালী ব্যক্তি তাজপাতৰ ঘৰৰ দৰে তছনছ হৈ গৈছে ধ্বংস হৈ গৈছে এই সমগ্ৰ ব্ৰহ্মাণ্ডখনৰ ওচৰত আমাৰ পৃথিৱীখনৰে একো অস্তিত্ব নাই এই সমগ্ৰ ব্ৰহ্মাণ্ডখনৰ ওচৰত আমাৰ পৃথিৱীখন মাত্ৰ এটা ধূলিকণাৰ সমান গতিকে আপোনাৰ বা মোৰ কি অস্তিত্ব আছে কিহৰ বাবে ইমান অহংকাৰ আপোনাৰ এনেকুৱা কি আছে যে আপুনি প্ৰকৃতিতকৈ ওপৰত যাব পাৰিব আপোনাৰ এনেকুৱা কি আছে যে আপুনি মানৱতাতকৈ ওপৰত হ'ব পাৰিব গতিকে খন্তেকীয়া অহংকাৰ নকৰিব আচলতে মানুহে যিমান উন্নতি কৰিলেও মাটিৰ মানুহ সদায় মাটিত থাকিব লাগে নিজৰ চিন্তা সদায় ওপৰত ৰাখিব লাগে আৰু নিজে সদায় মাটিত থাকিব লাগে কাৰণ মাটিৰ পৰাহে ওপৰলৈ উঠিব পাৰি আৰু ওপৰৰ পৰা সদায় তললৈহে নমা গতিকে সদায় মাটিত থাকিবলৈ শিকক এই পৃথিৱীত প্ৰকৃতিত সকলোবোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰি আছে কিন্তু মানুহে নিজৰ ধৰ্ম নিজৰ গুণ হয়তো আমি পাহৰি গৈছোঁ আপুনি কেতিয়াবা আপেলৰ গছ এডালত কমলা লগা দেখিছেনে কেতিয়াবা বাঘ এটাই ঘাঁহ খোৱা দেখিছেনে সূৰ্যটো কেতিয়াবা পশ্চিমৰ পৰা ওলাবনে নিশ্চয় নহয় কাৰণ প্ৰকৃতিৰ সকলোৱে নিজৰ নিজৰ ধৰ্ম আৰু গুণৰ মতে কৰ্ম কৰে কিন্তু আমি মানুহে লাহে লাহে নিজৰ ধৰ্ম আৰু গুণবোৰ পাহৰিবলৈ লৈছোঁ মানুহৰ গুণ কি দয়া করুণা প্ৰেম অহিংসা আবেগ অনুভূতি এই সকলোবোৰেই হৈছে মানুহৰ ধৰ্ম বা মানুহৰ গুণ কেৱল দুখন হাত থকা বা দুখন ভৰি থকা দেখিবলৈ মানুহৰ নিচিনা হ'লেই মানুহ নুবুজায় মানুহৰ ধৰ্ম বা গুণখিনি থাকিব লাগিব গতিকে বন্ধুসকল মানুহ হ'বলৈ শিকক টকা পইচা পিছত ঘটিব আগতে এজন প্ৰকৃত মানুহ হ'বলৈ শিকক মানুহৰ গুণখিনি মনত পেলাওক আৰু প্ৰেক্টিকেল হওক নিশ্চয় হওক কিন্তু মেচিন বা যন্ত্ৰ কেতিয়াও নহ'ব আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ ধন্যবাদ